Hi guys, welcome back to my YouTube channel. So এতিয়া বাজিছে 7টা আৰু 7টা বজাৰ লগে মই বিচনাখন ঠিক কৰি ওলাই মিলাই ৰেডি হ'ব লৈছোঁ আৰু আজি বহুতখিনি বস্তু আপোনালোকক শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ গতিকে ভিডিঅ'টো বহুত ধুনীয়া হ'ব ওলাইছে গতিকে এতিয়াৰ পৰা লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব বিয়া খুঁটা পুতিব আৰম্ভ হৈছে আৰু এফালে মায়ে বিয়াৰ প্ৰথম খুঁটাটো পুতিব যিহেতু সেইটো কাৰণে মুচি কৰি দিছে আৰু মুচি কৰি লৈ পেলাই বিয়াৰ প্ৰথম খুঁটাত কিবা নিয়ম নীতি কৰিব লাগে সেইখিনি নিয়ম নীতি কৰিব লৈছে আৰু এফালে বিয়া তুলিখন বনাই আছে প্ৰায় 30 কেজি তোলা দিয়া হৈছে পুৰা মোটা টাইপৰ এখন বনাই আছে আৰু এখন নতুন তুলিখন যিখন যৌতুকত নিয়া হ'ব বনাই কৰি হোৱাৰ পিছত এনেই অকণমান বাগৰি কৰি চালোঁ আৰু ন দীঘল হ'ব পিছে কি কৰিব আৰু উপায় নাই ঘৰত আমাৰ ইমানখিনি কাম হৈ আছে এইফালে মনটো বহা নাই কিন্তু এতিয়া যাব লাগিব উপায় নাই বৰ্তমান আমি এক্সাম দিবলৈ গৈ আছোঁ ফাইনেল এক্সাম দি কৰি লগ পাই আৰু আহি পাই দেখিছোঁ যে প্ৰায় পেণ্ডেলখিনি দি কৰি আৰম্ভ হ'লে এতিয়া বিয়ালৈহে বাট চাওঁ আৰু